উইথ পৰশমণিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছে মোৰ এটা মেকআপৰ ফটোশ্বুট, তাকে ভিডিঅ' এটা কৰি আপোনালোকক দেখাম বুলি ভাবিলোঁ। আৰু মই এতিয়া ওলাইছোঁ যাম এতিয়া মোৰ লগৰজনীৰ ঘৰলৈ, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইফালে লগৰজনীৰ ঘৰ পাই গ'লোহি, আৰু ইভাগে মই ভিডিঅ' কৰা নহ'লে, কাৰণ প্ৰথম আহিছোঁ বুলি অকণমান মোৰ লাজো লাগে। ইউটিউবৰ ভিডিঅ' তেনেকৈ মই কৰা নাই, এনেই দুটামান ক্লিপ বায়ে ৰখাই থৈছিলে। তাৰপিছতে এইফালে মই আইব্ৰ' কৰি আছোঁ, তাৰপিছতে কৰিছোঁ ব্লাছ। মোৰ চবতকৈ ভাল লগা পইণ্টটো হৈছে ব্লাছ। মই বিৰাটেই ভাল পাওঁ, নিজেও লগাওঁ মাজে মাজে। আপোনালোকে লগাই নে কমেণ্ট কৰি জনাব। এতিয়া আমি মেকআপ কৰি আছোঁ, আধা আধি মেকআপ কৰি হৈ গ'ল। এতিয়া অকল কাপোৰযোৰ পিন্ধাবলৈ বাকী আছে। ধুনীয়াকৈ ৰিং লাইটটো লগাই ল'লোঁ দুটামান ভিডিঅ' কৰিবলৈ। আৰু এইফালে আমাৰ ৰেডি হৈ আছে, খোপাটো বান্ধিলোঁ ধুনীয়াকৈ। ফাইনেল লুকটো অকণমান পাছত দেখাই আছোঁ। এই আমাৰ এতিয়া মেকআপটো হৈ গ'ল, এতিয়া ফাইনেল লুকটো আপোনালোকক দেখাই আছোঁ। এয়া কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব। হেয়াৰৰ ফুলখিনি দেখিছেনে, অকণমান তাকৰ হ'ল। মানে মই দোকানখনলৈ গৈছিলোঁ, বহুত ফুলৰ কালেকশ্যন নাছিলে, প্ৰায় শেষ হৈ গ'ল। লাষ্টত গৈ পাইছিলোঁ, কেইপামান পালোঁ, তাকে লৈ আহিলোঁ। এতিয়া আমি ফটোশ্বুট কৰি আছোঁ, পূৰা ধুনীয়া ধুনীয়া ফটো মাৰি আছে। ৰিং লাইটটো লগাই লৈছোঁ। লগত মানে কুকুৰ এটা আছে, মোক অলপ দিনৰ আগে কুকুৰে কামুৰিছিলে, সেইকাৰণে আমাৰ গোটেইকেইটাই মানে কুকুৰলৈ ভয়। এতিয়া কুকুৰটো আহে বুলি আমি দৌৰ মাৰি গৈছোঁ ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে। আৰু ফটো মাৰিবলৈ অহা দাদাজনেও ভয় কৰিছে, মানে কুকুৰটোৱে কামুৰি দিবহি বুলি। এইফালে ফটোগ্ৰাফাৰ আৰ্টিষ্ট দাদা, ইনষ্টাগ্ৰামত আৰ্টিষ্ট ফটোগ্ৰাফী বুলি আছে, সকলোৱে ফ'ল' কৰি দিব দেই। আৰু এতিয়া আমি আউটডোৰ শ্বুট কৰিবলৈ আহিছিলোঁ, দুখনমান ইনডোৰ শ্বুট কৰা হ'ল। এতিয়া আউটডোৰ কৰিবলৈ অকণমান ওলাই আহিছোঁ বাহিৰলৈ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইনডোৰ শ্বুটকেইটা কৰি আহি আমি ৰিলচ বনাবলৈ বুলি ল'লোঁ। পূৰা একদম ৰিলচ বনাই আছোঁ, কাৰণ ৰিলচটো বনাবই লাগিব, ট্ৰেণ্ডিং সংগীতাটো আছেই। ধুনীয়াকৈ ৰিলচ বনালোঁ। আৰু এইটো দেখিছেনে, পুখুৰীটো আমাৰ নিতাই পুখুৰীৰ পাৰ হয়। এই নিতাই পুখুৰীৰ পাৰতে আমি ধুনীয়াকৈ ফটোশ্বুট কৰিলোঁ, ভিডিঅ' কৰিলোঁ। এতিয়া ফটোশ্বুটটো কৰি আহি পাই গ'লোহি ঘৰ। বিৰাট ভাগৰ লাগিছে। আচলতে মেকআপ আৰ্টিষ্টসকলেহে গম পায় এটা মেকআপ কৰিবলৈ গ'লে কিমান ভাগৰ লাগে, আৰু দিনটো কষ্টও হয়। আমি প্ৰায় 12টামান বজাতে গৈছিলোঁ, এতিয়া 7টামান বাজিবলৈ হ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সোনকালে মেকআপৰ ডিটেইলছত এটা নতুন ভিডিঅ' লৈ আহি আছোঁ।